মোৰ নাম নিধি শইকীয়া। বিয়া হোৱা 4 বছৰ হ'ল। এজনী ছোৱালীৰ মাক। ঘৰত মানুহ বুলিবলৈ মই আৰু মোৰ সৰু ছোৱালীজনীয়ে থাকোঁ। মোৰ স্বামী চাকৰি সূত্ৰে প্ৰায়ে বাহিৰত থাকে। সেয়েহে মোৰ নিজৰ ভণ্টিক আমাৰ ঘৰতে থকাকৈ লৈ আহিছোঁ আৰু আমাৰ ইয়াতে তাইক কলেজত এডমিশ্যন কৰি দিছোঁ। স্বামী অবিহনে ঘৰত অকলে সময়বোৰ পাৰ কৰিব লাগে, যাৰ বাবেই ফেচবুকত সময় অতিবাহিত কৰিব লগা হৈছিল। মাজে মাজে ফটো আপলোড কৰোঁ আৰু লাইক আৰু কমেণ্টো বহুত আহে। তাৰ মাজত মোৰ ভাল লগা কমেণ্ট কৰা মানুহজন হ'ল নয়ন। তাক লগ কৰাৰ সৌভাগ্য পোৱা নাছিলোঁ। হঠাৎ এদিন মুখামুখি হ'লোঁ ভণ্টি আৰু মই। সেই গাড়ীখন ৰখাই মাত লগালে, নিধি। মই ঘূৰি চালোঁ, পিছে ধৰিব পৰা নাছিলোঁ। দেখাত বহুত ধুনীয়া ল'ৰা, চালে চাই থাকিবৰ মন যায়। সি ক'লে, মোক চিনি পোৱা নাই নেকি? মই নয়ন, ফেচবুকত যে। মই ক'লোঁ, পাইছোঁ দিয়া। ক'ত থাকা তুমি? নয়নে ক'লে, অলপ আগত ক'ৰবাত আহিছিলা নেকি? মই ক'লোঁ, অলপ বজাৰ কৰিব আহিছোঁ, ৰ'বা। নয়নে ক'লে, ব'লা অলপ চাহ খাওঁ আৰু কথা পাতোঁ। মই না কৰিছিলোঁ যদিও যাব লগা হৈছিল। তাক মোৰো ভাল লাগি গৈছিল। সেইদিনা আমি বহুত সময় কথা পাতিছিলোঁ। মাজে মাজে দেখিছিলোঁ সি মোক লুকাই লুকাই চাই থকা দেখিছিলোঁ। সি মোৰ ফোন নম্বৰটো বিচাৰিছিল। মই কোৱাৰ আগতেই ভণ্টিয়ে মোৰ ফোন নম্বৰটো দিছিল তাক। হোটেলৰ পৰা ওলাই বজাৰ কৰিব গুচি গৈছিলোঁ। ভণ্টিয়ে মোক ক'লে, ল'ৰা মই গা ধুই দুপৰীয়া ভাত বনাই খাই শুই আছিলোঁ। তেতিয়া 5মান বাজিছিল। হঠাৎ কলিং বেল বজাত সাৰ পালোঁ। বিচনাত ফোনটো চালোঁ, কিন্তু নাপালোঁ। উঠি গৈ দৰজাখন খুলি দি চক খাই উঠিছিলোঁ। এয়া কোন? নয়ন দেখোন। ই আমাৰ ঘৰ কেনেকৈ চিনি পালে? এনেতে পিছফালৰ পৰা ভণ্টিয়ে মাত লগালে, বা তেওঁক মই মাতিছোঁ দিয়া। তুমি শুই থাকোঁতে তেওঁ ফোন কৰি আছিল। তুমি গম নোপোৱাত মই ৰিচিভ কৰিলোঁ। মই তেওঁক এড্ৰেছটো দি আহিব ক'লোঁ। মই ক'লোঁ, কোনোবাই গম পালে? তাই ক'লে, কোনে গম পাব? ঘৰত তুমি আৰু মইহে, ভিনদেউ এমাহ নাথাকেই। মই তাক বহিব দি ফ্ৰেছ হ'ব গৈছিলোঁ। মই বাথৰুমৰ পৰা আহি পাওঁ মানে ভণ্টিয়ে চাহ দি কথা পাতি আছিল। ময়ো সিহঁতৰ লগত বহি তাৰ লগত কথা পাতিব ধৰিছিলোঁ। ভণ্টিয়ে আৰু সি প্লেন কৰিলে চিনেমা চাব যোৱাৰ আৰু ৰাতি বাহিৰতে খাই অহাৰ। উপায় নাই, সেয়ে ময়ো যাবলৈ বাধ্য হৈছিলোঁ। মই ধুনীয়া ৰঙা ৰঙৰ শাৰী এখন, কলা ৰঙৰ ব্ৰা আৰু পেণ্টি, পাতলকৈ অলপ লিপষ্টিক আৰু কাজল লগাই ধুনীয়া হৈ ওলাইছিলোঁ। সি দেখাৰ লগে লগে পাগল হৈ থৰ লাগি চাই আছিল। মই ক'লোঁ, কি চাই আছা? সি একো নাই বুলি কৈ মিচিকীয়া হাঁহি এটা মাৰিছিল। ভণ্টিয়ে জিন্স আৰু টপ এটা পিন্ধি ওলাই আহিছিল। একেলগে গাড়ীত উঠি চিনেমা হল পাইছিলোঁ। মাজে মাজে সি মোক চাই আছিল। হলত সি আমাৰ দুয়োৰে মাজত বহিছিল। মাজে মাজে সি মোৰ আঁঠুৰ ওপৰত আৰু পেটত হাতখন লগাই আছিল। মই একো নোকোৱাত সি সাহস পাই মোৰ টপিনা আৰু বুকুৰ পিহা দুটা লাহে লাহে টিপিব ধৰিছিল আৰু সি মোৰ হাত এখন তাৰ বাৰীৰ ওপৰত লগাই দিছিল। মই লাহে লাহে গৰম হৈ গৈছিলোঁ। এবাৰ হাতখনেৰে তাৰ বাৰীডাল টিপি দিলোঁ। বাপৰে, ইমান ডাঙৰ! মোৰ স্বামীতকৈ দুগুণ ডাঙৰ। মোক পগলা কৰি পেলাইছিল। চিনেমা শেষ হোৱাত আমি ৰেষ্টুৰেণ্ট এখনত খাই ঘৰলৈ উভতিছিলোঁ। ঘৰ পাওঁ মানে ৰাতি 11টা বাজিছিল। অলপ সময় ড্ৰয়িং ৰুমত বহি ৰেষ্ট লৈছিলোঁ। ভণ্টিয়ে ক'লে, নয়ন দাই এতিয়া ক'ত শুব বা? মই ক'লোঁ, ইয়াতে শুব। তাই ক'লে, তোমাৰ লগত শুলে কিবা অসুবিধা হ'ব নেকি? মই ক'লোঁ, নালাগে নেকি? তাই ক'লে, একো নহয়, অলপ এনজয় কৰি লোৱা ভালদৰে।
মই শুমগৈ এতিয়া। তাই শুব গুচি গৈছিল। মই ক'লো ব'লা ৰুমলৈ। সি ক'লে আজি কিন্তু তুমি শুব নোপোৱা। মই সুধিলোঁ কিয়? সি ক'লে গম পাবা আহা। মোৰো মনটো ভাল লাগিব ধৰিছিল। ৰুমত সোমাই সি দৰজাখন বন্ধ কৰি দিছিল আৰু মোৰ ওচৰত থিয় হৈ ক'লে, তোমাৰ ওঠ দুটা ইমান ধুনীয়া, চুহি দিওঁ নেকি? মই একো নক'লো। সি মোক সাৱটি লৈ মোৰ ওঠজুৰি চুবিব ধৰিছিল। তাৰ বাৰীয়ে মোৰ পেটত খুচিব ধৰিছিল আৰু এখন হাতেৰে মোৰ টপিনাখন টিপি আছিল। লাহে লাহে কাপোৰৰ ওপৰেদি পিয়াহ দুটা টিপিব ধৰিছিল। মই উত্তেজনাত চটফটাবলৈ ধৰিছিলোঁ। শাৰীখন খুলি সি মোক বিচনাত বগৰাই দি পেটিকোটৰ ৰছীডাল খুলি ব্লাউজটো খুলি দিছিল। এজন অচিনাকি ল'ৰাৰ আগত মই ব্ৰা আৰু পেণ্টি পিন্ধি শুই আছিলোঁ। সি মোৰ গোটেই শৰীৰত চুমা খাই মোক গৰম কৰি পেলাইছিল। উত্তেজনাত থাকিব নোৱাৰি তাক টানি বিচনাত বগৰাই লৈ তাৰ গোটেই কাপোৰ খুলি তাৰ বাৰীডাল মুঠি মাৰি ধৰিছিলোঁ মই। ইমান ডাঙৰ বাৰী মুখত লৈ চুহাৰ আমেজেই বেলেগ। মই লাজ নকৰি চুহিব ধৰিছিলোঁ। সি উত্তেজনাত থাকিব নোৱাৰি মালপানী বাহিৰ কৰি দিলে মোৰ মুখৰ ভিতৰতে। মই বাৰীডাল ভালদৰে চেলেকি চাফা কৰি বাথৰুমলৈ গৈছিলোঁ। সি বিচনাত শুই পৰিছিল। মই বাথৰুমৰ পৰা ওলাই আহি বিচনাত বহিছিলোঁ। মোক দেখি তাৰ আকৌ দাং খাই গৈছিল। সি মোক শুৱাই দি ব্ৰা আৰু পেণ্টি খুলি দি ভৰি দুখন মেলি বুচখন চুহিব ধৰিছিল। মাজে মাজে পিহা দুটা চুবিব ধৰিছিল। বুচত জিভা ভৰাই চেলেকি দিয়াত মই মালপানী এৰি দিছিলোঁ। সি চব চুহি খাই দিছিলে। মই ঠাণ্ডা হৈ পৰিছিলোঁ, কিন্তু সি জানো এৰি দিব। আকৌ ভৰি দুখন মেলি তাৰ বাৰীডাল মোৰ বুচত ঘঁহাব ধৰিলে। বহুতবাৰ চেষ্টা কৰিও সোমাব পৰা নাছিল। এবাৰ অলপ সোমাল যদিও মই দুখ পাই চিঞৰি দিছিলোঁ, ইমান শকত বাৰী সোমালে মই মৰি যাম অ' নয়ন। সি ক'লে আজি অলপ কষ্ট হ'ব দিয়া, কিন্তু মই আছোঁ নহয়। সি মোৰ ওঠজুৰি চুপি এইবাৰ জোৰেৰে হেঁচি দিছিলে। মই মৰি যোৱাৰ দৰে চিঞৰি উঠিছিলোঁ, মৰিলোঁ অ' নয়ন, অ' মা প্লিজ উলিয়াই দিয়া। ইতিমধ্যে তাৰ বাৰীডাল বুচলৈ সোমাই গৈছিল। মই চিঞৰি আছিলোঁ। সি এইবাৰ উলিয়াই দিলে বাৰীডাল। তেজেৰে ৰঙা হৈ গৈছিল বাৰী। ভয়ত চকু মেলিব পৰা নাছিলোঁ। সি বাৰীডাল মুচি মোৰ বুচখনো মুচি দি মোৰ কাষত শুই পৰিছিল। তাৰ বাৰীডাল উঠি থকাত বেয়া লাগি গ'ল। মই ক'লোঁ, নয়ন বেয়া পাইছা মোক? নয়নে ক'লে নাই। মই ক'লোঁ, তোমাৰ উঠি আছে নহয়, ভৰাই দিয়া, তোমাৰ বাবে মই সহ্য কৰিম। নয়নে ক'লে নালাগে দিয়া, মই হাত মাৰিম। মই ক'লোঁ দিয়া, ভৰাই দিয়া, একো নহয়। সি উপায় নাপাই মোৰ ওপৰত উঠি বাৰীডাল লগাই দিয়াত মই বুচখন মেলি দিলোঁ। সি সুমুৱাই দিছিলে। দুখ পাইছিলোঁ যদিও তাৰ বাবে সহ্য কৰিছিলোঁ। লাহে লাহে বিষ নোহোৱা হ'ল। ময়ো সহযোগ কৰিব লৈছিলোঁ। আৰু জোৰেৰে দিয়া নয়ন, মাৰা, বহুত সুখ দিছা। সদায় মোৰ বুচ তোমাক দিম। তুমি যেনেকৈ যি কৰা কৰি থাকিবা। নয়নে ক'লে নিধি তুমি আঁঠু আহি লোৱা, তোমাক পিছফালৰ পৰা কৰিম। মই ক'লোঁ নাই, আজি নকৰোঁ, পিছত কৰিম। সি হ'ব বুলি কৈ থাপ দি গৈছিল। মাজে মাজে পিয়াহ দুটা টিপি চুমা খাই কৰি আছিল আৰু এটা সময়ত দুয়ো মালপানী বাহিৰ কৰি তেনেকৈয়ে শুই পৰিলোঁ। ৰাতিপুৱা কেতিয়া হ'ল গমেই পোৱা নাছিলোঁ। ভণ্টিয়ে মতাতহে সাৰ পালোঁ। ভণ্টিয়ে ক'লে ৰাতি বেছি হ'ল নেকি, উঠিবই পৰা নাই যে? উঠা, ব্ৰেকফাষ্ট ৰেডি। নয়নে ক'লে অলপ ৰ'বা, ৰাতি ভালকৈ নহ'ল, এবাৰ আকৌ কৰোঁ। ভণ্টিয়ে ক'লে দিনটো আছেইচোন, এতিয়া বাদ দিয়া, পিছত কৰিবা। আমি দুয়ো ফ্ৰেছ ব্ৰেকফাষ্ট কৰিছিলোঁ। ব্ৰেকফাষ্ট কৰি ভণ্টি আৰু মই তাইৰ ৰুমত গৈছিলোঁ। কথাৰ মাজতে ভণ্টিয়ে ক'লে মোক কিবা এটা দিব লাগিব। ইমান চান্স দিলোঁ এনজয় কৰিবলৈ। তামাম জুতি ল'লা ন? মই ক'লোঁ নক'বা আৰু, বেছি নহ'লেও ইমান কষ্ট পাইছোঁ জানা, বহুত শকত আৰু ডাঙৰ বাৰীডাল। ভণ্টিয়ে ক'লে ল'ৰাজন কেনেকুৱা? মই ক'লোঁ দেখাতহে শান্ত, কিন্তু সেইবোৰ সময়ত একো নুবুজে। কিন্তু কৰি বেয়া লগা নাই দে। তেনেতে নয়ন সোমাই আহিছিল। টাৱেলখন তম্বু আকৃতিৰ দৰে হৈ আছিল। তাক দেখি ভণ্টি আৰু মই খিলখিলাই হাঁহি দিছিলোঁ। সি কাষত বহি মোৰ পিনে চাব ধৰিছিল। মই মেক্সি এটা পিন্ধি আছিলোঁ। ওপৰৰ ফালেৰে পিহা দুটা দেখা হৈ আছিল। সি উত্তেজনাত ৰ'ব নোৱাৰি মোক সাৱটি ধৰিছিল ভণ্টিৰ আগতে। মই এৰুৱাব খুজিও এৰুৱাব নোৱাৰি ক'লোঁ, তাই আছে দেখা নাই? ভণ্টিয়ে ক'লে একো নহয় দিয়া, নয়নদাৰ চাগে বহুত মন গৈছে, অলপ এনজয় কৰা, মোক বয়ফ্ৰেণ্ডে ফোন কৰি আছে, মই তোমাৰ ৰুমত গৈ কথা পাতোগৈ। সি মোক বগৰাই বিচনাত পেলাই দি মেক্সিটো পেটলৈ দাঙি লৈছিল। ৰঙা পেণ্টিৰে চিপচিপিয়া হৈ আছিল বুচখন। পেণ্টিটো খুলি দিছিল বৰ আগ্ৰহেৰে। নোমেৰে ভৰি আছিল বুচখন। আঙুলি এটাৰে মোৰ বুচৰ ফাঁকটো লাৰিব খুজিছিল। মই উত্তেজনাত কুচমুচ হৈ গৈছিলোঁ। সি উঠি বাথৰুম গৈছিল। ওলাই আহি মোৰ মেক্সিটো খুলি দিছিল। অকল ব্ৰাটো থাকি গৈছিল। ভৰি দুখন মেলি বুচখনৰ নোমবোৰ ফ্ৰেম লগাই উঠাই দিছিল। এইবাৰ মোক কোলাত লৈ বাথৰুম লৈ গৈ বুচখন ধুই ব্ৰাটো খুলি দিছিল। দুয়ো উলংগ হৈ পৰিছিলোঁ।
আকৌ ৰুমলৈ দাঙি লৈ আহিছিল। এনে লাগিছিল মই যেন তাৰ ঘৈণীয়েকক কৰাৰ দৰে যি ইচ্ছা তাকেই কৰিছিল। উত্তেজনাত মই একো ক'ব নোৱাৰা হৈ পৰিছিলোঁ আৰু তাক বিচনাত বগৰাই তাৰ ডাঙৰ বাৰীডাল ললিপপৰ দৰে চুহিব ধৰিছিলোঁ। উত্তেজনাত সি চিঞৰিব লৈছিল, নিধি গোটেইডাল সোমোৱাই লোৱা না, জহৰী মোৰ মাল ওলাই যাব। তোক সদায় কৰিম মই, দিবিনে নাই ক? জহৰী দে না জোৰে জোৰে। তাৰ গালি শুনি জোৰে জোৰে চুবিব লৈছিলোঁ। সেই বাৰীডাল মুখৰ পৰা উলিয়াই মোক আঁঠু উহাই লৈ তাৰ প্ৰকাণ্ড বাৰীডাল মোৰ বুচত ভৰাই দিছিল। ৰাতি ফুফুলা কৰাৰ বাবে বুচ ঢিলা হৈ আছিল। লাহে লাহে সি স্পীড বঢ়াই দিছিল আৰু ক'ব নোৱাৰাকৈ মোৰ বুচৰ পৰা মালপানী বাহিৰ হৈ মজিয়াত পৰিব ধৰিছিল। তাৰ কিন্তু ওলোৱা নাছিল। এইবাৰ সি বুচৰ পৰা বাৰীডাল উলিয়াই পুকুৰৰ ফুটাত ঘঁহাই আছিল। মই ক'লো, প্লিজ নয়ন, তাত নুসুমাবা না, মই মৰি যাম। নয়নে ক'লে, নিজে মালপানী বাহিৰ কৰি মোক কৰিব নালাগে বুলি কওঁ। মই ক'লো, বুচত কৰাও। নয়নে ক'লে, বুচ ঢিলা হৈ গৈছে আৰু বুচত মালপানীৰে ভৰি আছে, নকৰোঁ মই তাত। মই ক'লো, ঠিক আছে, যি ইচ্ছা তাকে কৰা, মইনো কি ক'ম। এই বুলি একে হেঁচাতে পুকুৰৰ ফুটাত ভৰাই দিলে। মই চিঞৰি বাগৰি পৰিছিলোঁ। চকুৰে পানী বাগৰি ধৰিছিল, কিন্তু সি আকৌ উঠাই বাৰীডাল ভৰাই দি থাপ মাৰিব ধৰিছিল। মই থৰ হৈ থাকিলোঁ। সি স্পীড বঢ়াই কিছু সময় পিছত মালপানী উলিয়াই দিলে। আমি বিচনাত শুই গৈছিলোঁ। ভাগৰত টোপনি আহি গৈছিল। ভণ্টিৰ মাততহে সাৰ পালোঁ। ভণ্টিয়ে ক'লে, বা ভাত নোখোৱা নেকি? নে পেট ভৰিলেই? মই মেক্সিটো পিন্ধি লৈছিলোঁ, কিন্তু সি লেংটা হৈ আছিল। মই ক'লো, এইডালৰ খালে মানুহ মৰি যাব। তেনেতে তাৰ ফোন অহাত সাৰ পাই ৰিচিভ কৰিলে আৰু যাব ওলাল। নয়নে ক'লে, আৰু কেতিয়া আহিম নিধি? মই একো নামাতিলোঁ। ভণ্টিয়ে ক'লে, তোমাৰ মন গ'লে আহিবা। মই ক'লো, ইমান নালাগে দিয়া, ফোন কৰিলে আহিবা, আৰু এইবাৰ ভণ্টিক খুৱাম তোমাক। তাই লাজতে ওলাই গৈছিল আৰু সি কাপোৰ পিন্ধি মুখ চুমাই